নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো মোৰ ঘৰটোৰ ওপৰতে। বাহিৰত যিখিনি দেখা পাইছে এয়া আমাৰে, কাৰণ আমাৰ ঘৰত কাম চলিব কেইদিনমান পাছত। তো ভিতৰত সোমাই আমি আমাৰ বিশেষ ৰডখিনি দেখাই দিওঁ, মানে এইটো আমাৰ কামৰ কাৰণে আনি থৈ দিছোঁ, তো কৰা নাই। তো প্ৰথমতে আপোনালোকক মই দেখুৱাব খুজিছোঁ আমাৰ কুঁৱাৰ পাৰটো। হয়, ঠিকে ভাবিছে, কুঁৱাৰ পাৰ। তো এইটোৱে কুঁৱা, আমি ইয়াৰ পৰা পানী খাওঁ। আৰু এইফালে আমাৰ আছে ফিল্টাৰ ওপৰত মায়ে কি ধুনীয়াকৈ ফুলৰ খেতি কৰি থৈ দিছে, দেখাত ধুনীয়া লাগে, যিহেতু মই ভাল পাওঁ ৰাতিপুৱা উঠি ডেইলি পানী দিওঁ। তো তাৰে ছাইডতে অলপমান এডাল গাছ আছে, গাছডালৰ নামটো নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইডাল আমাৰ লাও গছ, তো এইডাল আমাৰ লাও গছ, তাৰে তলত জলকীয়া গছ আছে। তো এই আমাৰ মাৰ খেতি। তো তাৰপিছত এইফালে আহি কিনে আমাৰ ঘৰৰ পিছফালটো আমি আপোনালোকক দেখুৱাওঁ। আৰু এইখন হ'ল মোৰ বাইকখন, তো বেলেগটো নাই। গাড়ী কিনা মই এখন চাইকেল কিনিছোঁ, তো একো নাই, চলি যায়, এইখনৰে চলিম। তো আহিছোঁ আমাৰ একফালে, এইটো আমাৰ চেণ্টেক্স, ইয়াৰ পৰা আমি পানী খাওঁ, মানে আমি পানী কিনি খাওঁ যে, এইটোৱে। আৰু এইফালে আমাৰ আছে লেট্ৰিন বাথৰুম, তো আমি এইটো ইউজ কৰোঁ। আৰু এনেকৈ চলি আছোঁ আমি। তো পিছফালে আহক, তো এইফালে আকৌ খেতি আমাৰ, এইফালে সৰু সৰু গছ আছে, এইফালে তিতা কেৰেলা, তামোল গছ, লেচু গছ। তো আমাৰ এইজন আটাইতকৈ ওখ ব্যক্তি, ইয়াকে কয় তামোল গছ, এইজোপা। দেখাত কি মৰম লাগিছে নহয় জানো। তো পিছফালে বেলেগ একো নাই, অকল কেইটামান বস্তা থোৱা আছে আৰু কচুৰ গছ দুডালমান বা এডাল আছে। আৰু আপুনি এতিয়া ষ্টাৰ্ট কৰোঁ আমাৰ ঘৰৰ ভিতৰৰ ছাইডটো। তো প্ৰথমতে আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম আমাৰ ঘৰৰ ভিতৰৰ প্ৰথম ৰুমটো। তো এইফালে ফ্ৰিজ এটা আছে, আৰু এইটো আমাৰ ফাৰ্ষ্ট ৰুম হয়। ইয়াৰ ছাইডতে আমাৰ কিটচেনটো আছে। তো ফ্ৰিজৰ ভিতৰত কি আছে চাওঁ আহক, আমি খাবতো থাকিলে খাই দিম। এইটো আৰু মোৰ বেগটো, আৰু বেলেগ একো নাই। তো ফ্ৰিজটো খুলিলোঁ, তো ইয়াত বেলেগ একো নাই, তৰমুজ এক টুকুৰা, কিন্তু কোনোবাই খাই থৈছে, যিহেতু অলপ আছে পাছত খাম। কিন্তু ইয়াত কেইটামান তিতা কেৰেলা আৰু বিলাহী আছে, তো বেলেগ একো খাবলৈ নাই, আজি মানে লঘোণে থাকিব লাগিব। তো এইফালে আমাৰ হ'ল এইটো আমাৰ কিটচেনটো, ওপৰত বাচন বৰ্তনবোৰ থোৱা আছে, গেছ টেবুলত ভাত ৰান্ধি থোৱা আছে, তো মই খোৱা নাই। এইটোৱে আমাৰ কিটচেন। তো পোনপটীয়াকৈ সৰু ঘৰ, যিহেতু আমি মিডিল ক্লাছ মানুহ, তো এনেকৈ আমি সুখী। তাৰপিছত আপোনালোকক মই দেখুৱাম আমাৰ চোফা থকা ৰুমটোত, মানে ডাইনিং ৰুম। তো ইয়াতে আমাৰ চোফাবোৰ আছে, এখন ডাঙৰ চোফা, আৰু তৰ্জেবাৰ ঘৰত যিহেতু আমি ডেক'ৰেশ্যনটো অলপ সৰুকৈ কৰিছোঁ, যেন দেখাত ভাল লাগে, এখন সৰু চোফা। আৰু লগতে আমাৰ এখন ফেন। চাওঁ আহক আমাৰ ফেনখনৰ চাউণ্ডটো কিমান। সৰু ফেন হ'ব পাৰে, কিন্তু ফেনখনৰ স্পীডে বেলেগ। লগতে মোৰ এইফালে হোম থিয়েটাৰ, এইফালে আমাৰ টিভি, গোটেইবোৰ বস্তু মানে ভালকৈ ঠিক ঠাক কৰি থোৱা আছে। আপোনালোক তথাপি মই দেখুৱাম মোৰ টিভিটো, এইটো আমাৰ চেমচাং স্মাৰ্ট টিভি LED। ভাল লাগে মিলকে চলি, মানে বস্তুবোৰ থাকিলে ঘৰটো খালী খালী নালাগে। তো ঠিকে এইটোৱে। আৰু এইফালে মই যে ক'লোঁ আপোনালোক ফেনখন, তো একবাৰ ছুইচ দিলে আমাৰ ফেনখন বহুত স্পীডত ঘূৰে। তো ইমান স্পীড আপোনাকো উৰাই নিব। বেছি দেৰি নচলাওঁ, যিহেতু আমাৰ ঘৰটো তৰ্জাবেৰাৰ, আৰু যদি বেছি দেৰি চলাওঁ ধুমুহা বতাহ আহিব। তো একোতে ইমান স্পীডত আছে, যদি আৰু তাতকৈ বেছি দিওঁ ধুমুহা বতাহ আহি আমাক ঘৰটোৱে উৰাই নিব, যিহেতু তৰ্জাবেৰাৰ ঘৰ। তো বেছি দেৰি নকৰি ফেনখনে বন্ধ কৰোঁ, নেতলি কথাটো অলপ বেয়া হ'ব। তাৰ আগতে লাইটটো অফ কৰি লওঁ, যিহেতু বিলৰ কথা, আজিকালি বিলটো পটককৈ বাঢ়ি যায়। তো আহক আমি আহোঁ আমাৰ নেক্সট ৰুমটোত। তো এইটো আমাৰ মা দেউতাই থকা ৰুম, ইয়াত মা দেউতাই থাকে। তো প্ৰথমতে সোমাই আমি এখন দেখা পালোঁ টেবুল। তো তাৰ ছাইডত এডাল দাৰ, আৰু এইটো আমাৰ দেউতাৰ ড্ৰাম। ইয়াতে আমাৰ দেউতাৰ উপাৰ্জন কৰা টকাবোৰ আছে, সৰুৰ পৰা যি উপাৰ্জন কৰিছে। তো ইফালে আহি পালোঁ আমি আমাৰ মামাই দিয়া চাইকেলখন। তো এইখন মোৰ নহয়, মোৰ ভাইটিৰ হয়। মোৰ ভাইটিয়ে স্কুলত পাইছে, তো মামাই দিয়া চাইকেল চলোৱা নাই, কাৰণ এদিন চলালে 10 দিন বেয়া হয়, সেইকাৰণে এনেকৈ থৈ দিছোঁ। আহক আমি আমাৰ নেক্সট ৰুমটো দেখাওঁ। এইফালে আমাৰ চিধা সোমাই পালে আমাৰ নেক্সট ৰুম। তো ইয়াতো বেছি বস্তু নাই, ডাইনিং টেবুল, বৰ্ড, গেছ চিলিণ্ডাৰ দুটা, আৰু বেলেগ একো নাই। আৰু এই ছাইডতে মোৰ এখন টেবুল, আৰু ছাইডতে মোৰ মানে ভাইটি শুই আছে। ভাইটি কাম বন নাথাকে, আৰু ইয়াৰ দিনটো এনেকৈ শুয়ে থাকে। আৰু এইফালে আমাৰ গডৰেজটো, ওপৰত খালি টিভিৰ কাৰ্টুন কেইটামান আছে, তো সেইকেইটাই থোৱা আছে। তো এইটো গীটাৰ, এইটোৰ অবিহনেতো মোৰ গোটেই জীৱনটো ইয়াত। তো এইটোৱেই মোৰ, আৰু এইটো মোৰ সকলো এইটোৱেই গীটাৰটো। তো কেতিয়াবা টাইম পালে বজাওঁ, বাকী এনে থাকে। তো ভালকৈ থৈছোঁ, ধূলা লাগিব পাৰে। তো আমি আৰু বাহিৰলৈ যাওঁ, কিন্তু 1 মিনিট যোৱাৰ আগতে মই লাইটটো বন্ধ কৰি দিওঁ, তেতিয়াহ'লে মায়ে বকিব। তো ওলাই আহি আমি আৰু প্ৰথমৰ পৰা ফাৰ্ষ্টতে আহিলোঁ। তো বাহিৰত মোৰ মা অজু কৰি আছে, মানে নামাজ পঢ়িব যিহেতু, তো অজু কৰি আছে। তো বাহিৰত আমাৰ দৃশ্যটো অলপ এনেকুৱা,
আৰু সেইখন আমাৰ বাইকখন, তো তাতে পাৰ্কিং কৰি থওঁ, ৰাতিহে আমি ঘৰত আনো। আৰু লগতে ছাইডত থকা কেইখন আৰু আমাৰ নহয়, ঠিক আছে। তো এনেকুৱা আমাৰ বাহিৰৰ পৰিৱেশটো, আৰু লগতে ছাইডতো দুখন আছে গাড়ী, কিন্তু ভুল নুবুজিব আমাৰ নহয়, এনে থৈছে ৰাস্তাত আৰু। তো আমাৰ বাহিৰৰ দৃশ্যটো দেখিবলৈ এনেকুৱা। তো পিছফালে বেকফালে আৰ্মি কেম্প এখন আছে। তো আজিৰ কাৰণে নেক্সট ভিডিঅ' আপোনালোকে পাব।